আজি কাম এটাত গাড়ীখন লৈ নগাঁও পালোহি, কিন্তু কোনে জানিছিলে মই নগাঁওখন ইমান ধুনীয়াকৈ ফুৰি উভতি আহিব লওঁতে মোৰ লগত এইটো কাণ্ড হৈ যাব বুলি। জানো আজি ৰাতিপুৱা কাৰ চাহটো দেখি আহিলো। বিপদত পৰাৰ পিছত মুখত তাৰ হাঁহি এতিয়াও আছে, কাৰণ এইখিনি বিপদত পৰা আগৰে কাহিনী। যেতিয়া মই ভোক লগাৰ কাৰণে খাবলৈ গৈছিলো দৈ চিঙৰা বা নগৰ বিখ্যাত দাহি চামোচা, এতিয়া তাৰ লগতে মই যদি দাহি কাচৰিটো এৰি থৈ আহো বেয়া হ'ব নহয়, গতিকে সেইটো এটা খালো আৰু পেট ভৰাই খাই লৈ পালোগৈ মই ফুলৰ দোকানত। এতিয়া ভাবিব পাৰে যে মই ফুল কাৰ কাৰণে কিনিলো, তেনেহলে এবাৰ যদি কমেণ্ট ছেকশ্যনটো চাই আপোনাৰ কাৰণে ধুনীয়া গোলাপ এটা থৈ দিছো দেই। পালোহি গাড়ীখনৰ ওচৰত, বৰ্তমানলৈ সকলো ঠিকেই আছিলে আৰু সেই বুলি মই খাই বৈ আপোনাৰ কাৰণে ফুল কিনি গাড়ীৰ ওচৰলৈ আহিলো। কিয় কমেণ্টত চোৱাই নাই নেকি আপোনাৰ গোলাপটো? এতিয়া বেলেগ এটা কামৰ কাৰণে নগাঁও টাউনৰ ভিতৰত আহিলো। এতিয়া কোনে জানিছিল ৰাস্তাৰ কাষত লোহাৰ আছিল বুলি, লাগিয়ে গ'ল আৰু চিধা ইয়াত পালোহি। আৰু আজিলৈকে আমাৰ গাড়ীখনৰ যিমান টায়াৰ ব্লাষ্ট হৈছে চব মোৰে কাণ্ড। এইটো বস্তু চাই পিছে বৰ ভাল লাগে দেই, কিন্তু গাড়ীখনক এনেকৈ দেখি বৰ বেয়া লাগে। দুইটা চকাই সলাই দিয়া গ'ল, যিহেতু আগৰ টায়াৰ কেইটা তকলা ওলাই গৈছিলে, কিন্তু যিহে ৰ'দ মজা ওলাই গ'ল। গতিকে কেৱল 60 টকাতে ইমান ধুনীয়া ভাত খাবলৈ আহিলো দৰিকণা। মাদাৰ্ছ ডে বুলি ধুনীয়া ভিডিঅ' এটা বনাইছিল, লিংক কৰা আছে এবাৰ চাব দেই।